নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলটোলৈ। নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে আৰু কেতিয়া এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, লাষ্ট কেতিয়া, সেই বিষয়ে এই ভিডিঅ'ত অতি কমত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী তেওঁলোকে জব নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এই এডভাৰটাইজমেণ্টখন আহিছে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ ফালৰ পৰা। পষ্টটোৰ নাম হৈছে মিউনিচিপাল কৰ্প'ৰেশ্যন পুলিচ MCP। ইয়াৰ টোটেল পষ্ট আছে 60টা। এই পষ্টটো এপ্লাই কৰিবলৈ বয়স বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে। কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা 12 পাছ কৰিলে আপোনালোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত দৰমহা দিব 12,000 টকা। এই পষ্টটোৰ কাৰণে আপোনালোকে 31 আগষ্টৰ আগত অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। ইয়াত এড্ৰেছটো দিয়া আছে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যন পাৰ্চনেল ব্ৰাঞ্চ, 2nd ফ্ল'ৰ, উজান বজাৰ, গুৱাহাটী 781001। আৰু ইয়াৰ এড্ৰেছখন ভিডিঅ'ত দি দিম, আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।